ইলেকশ্যন কমিশ্যনৰ শুনানিত গৈছিলোঁ আৰু তেতিয়া আমাৰ বিশেষকৈ দুটা দাবী আছিল এটা হ'ল যে ব্ৰিটিছ অঞ্চলত সামৰি দুটা লোকসভা সমষ্টি হ'ব লাগে আৰু এটা কোকৰাঝাৰ আৰু এটা ওদালগুৰি হ'ব লাগে সেইটো এটা দাবী জনাইছিলোঁ তাৰপিছত আনটো এটা দাবী আছিল যে আমাৰ বি টি অঞ্চলক সামৰি বি টি ডি সীমাৰ ভিতৰতে এছেম্বলি সমষ্টিবিলাক নিৰ্ধাৰণ কৰিব লাগে আৰু কেইদিনমান আগতে ইতিমধ্যে আমাৰ ৰিপৰ্ট ওলাল আৰু ৰিপৰ্টত আমি পাইছোঁ যে আমাৰ লোকসভা সমষ্টি দুটা হ'ব লাগিছিল কিন্তু ব্ৰিটিছে এৰিয়াক সাঙুৰি কিন্তু দুটা নহ'ল অকল কোকৰাঝাৰ সমষ্টি হ'ল কিন্তু আমাৰ মঙলদৈ সমষ্টিটো কিছু সাল সলনি কৰি মাত্ৰ নামটো সলনি কৰি দৰং সমষ্টিত দিলে যিহেতু আমি দাবী কৰিছিলোঁ যে ওদালগুৰি সমষ্টি হ'ব লাগে আৰু এইটো বি টি ডি অঞ্চলত সামৰি হ'ব লাগিছিল কিন্তু আমাৰ ইচ্ছামতে তেনেকুৱা নোহোৱাৰ কাৰণে আমি খুব শান্তিত থাকিব পৰা নাই আৰু সেইকাৰণে আমাৰ আৰু এটা অনুৰোধ তথাপি আমি ৰাখিছোঁ যে জনসংখ্যাৰ তৰফৰ পৰা যিহেতু বি টি ডি অঞ্চলক সামৰি দুটা লোকসভা সমষ্টি কৰাটো সম্ভৱপৰ নহয় সেইকাৰণে দৰং আৰু কামৰূপৰ কিছু সমষ্টি সাঙুৰি পেলাই মঙলদৈ সমষ্টিটো জাষ্ট দৰং সমষ্টি বুলি গঠন কৰা হৈছে এই ক্ষেত্ৰত আমাৰ বিশেষ ক'ব লগা নাছিল মাত্ৰ আমি নামটো এতিয়া আমি দাবী জনাইছোঁ যে নামটো ওদালগুৰি হ'ব লাগে যিয়ে নহওক এৰিয়া যিয়ে নহওক সমষ্টি যিয়ে নহওক কিন্তু নামটো ওদালগুৰি হ'ব লাগে আৰু ইতিমধ্যে আমি আশা কৰিছোঁ যিহেতু লাষ্ট হিয়াৰিং আমাৰ আছে লাষ্ট শুনানি নিৰ্বাচন আয়োগে কৰিব আৰু তাৰ কাৰণে এটা সুযোগ দিছে আমাৰ এটা আশা আছে আমি আমাৰ কিবাৰ ওপৰত বিশ্বাস আছে নিৰ্বাচন আয়োগৰ ওপৰত যে শেষত নিৰ্বাচন আয়োগে মঙলদৈ সমষ্টি বা দৰং সমষ্টি বুলি ঘোষণা কৰিছে সমষ্টি ইয়াক ওদালগুৰি সমষ্টি হিচাপে নামকৰণ কৰিব তাৰপিছত হাগ্ৰামা মহিলাই দোষাৰোপ দিছে যে UPPL আৰু আপচৰ ষড়যন্ত্ৰতে ওদালগুৰি সমষ্টি পাব লাগিছিলে তাৰ পৰা বঞ্চিত হ'ল কিন্তু তেওঁ নাজানে যে নিৰ্বাচন আয়োগ কাৰো কথা নুশুনে জনসাধাৰণৰ অপকাৰ হোৱাকৈ জনসাধাৰণে অসন্তুষ্ট হোৱাকৈ তেওঁলোকে একো কাম নকৰে আৰু সংবিধানৰ যিটো নীতি নিয়ম যিটো কিবা চৰ্ত সেইখিনিৰ ওপৰত ভিত্তি কৰি তেওঁলোকে কাম কৰে সেইকাৰণে আজি UPPLৰ কথাটো বাদি দিয়ক বা প্ৰমোদ বৰডাঙৰ কথা বাদি দিয়ক প্ৰধানমন্ত্ৰীয়ে ক'লেও ৰাষ্ট্ৰপতিয়ে ক'লেও নিৰ্বাচন আয়োগে নুশুনে যদি তেওঁলোকৰ অনুৰোধ বা তেওঁলোকৰ কথাখিনি যদি সংবিধানৰ মতে গ্ৰহণযোগ্য নহয় আজি এই কথাখিনি এই নিৰ্বাচন আয়োগৰ যি ক্ষমতা যিখিনি অধিকাৰ যিখিনি কৰ্তৃত্ব সেই কথাখিনি হাগ্ৰামা মহিলাৰ একেবাৰে নাজানে আৰু সেইকাৰণে যাহ তাহ আবোল তাবোল বকি পেলাই কাৰোবাৰ ওপৰত দুখ চাপি দি জনসাধাৰণৰ মানসত আমাৰ বিৰূপ তেনেকৈ এটা প্ৰতিশ্ৰুতি দাঙি ধৰিব বিচাৰিছে আমি এই কাৰ্যত গৰিহণা দিওঁ কাৰ্যালয়টো কোনোবা এটা বনোৱা নহয় এইটো চৰকাৰে বনোৱা হয় এইটো হাগ্ৰামা মহিলাৰ বনোৱা নহয় এইটো চৰকাৰে বনোৱা হয় আৰু যিকোনো পাৰ্টি চৰকাৰ নকৰক সেই কাৰ্যালয়টো ব্যৱহাৰ কৰিবই আমি উন্নয়ন কৰিছোঁ নাই তেওঁ গাঁৱত সোমাওক আমি যোৱা ২.৫ বছৰত 1000 কিলোমিটাৰতকৈ অধিক ৰাস্তা আমি বনাইছোঁ খোৱা পানীৰ ব্যৱস্থা কৰিছোঁ স্কুল নিৰ্মাণ কৰিছোঁ স্কুল ঘৰ মেৰামতি কৰিছোঁ আৰু বিভিন্ন ব্যৱস্থা আমি কৰিছোঁ আৰু সেইখিনি তেখেতে যেতিয়া গাঁৱত সোমাব তেতিয়া তেখেত গাঁৱত দেখাই নাই গাঁৱত নোসোমায়ে এনে ঘাই ৰাস্তাত থাকি কোকৰাঝাৰ চহৰত সোমাই থাকে দিল্লী দিছপুৰ ঘূৰি ফুৰি তেওঁ আমাৰ গাঁৱত ইফালে কি কৰিছে এইটো কি সেই বিষয়ে কি জানিব তেখেতে সেইকাৰণে তেখেতৰ যিখিনি বক্তব্য তাত একো সত্যতা নাই ছাৰ মেমৰিণ্ডামখন আনকি শেহতীয়াভাৱে হাগ্ৰামা মহিলাৰীয়ে উঠাই ল'বলগীয়া হৈছে যি নিৰ্বাচন আয়োগে এখন মেমৰিণ্ডাম প্ৰেৰণ কৰিছিলে সেইখন উইথড্ৰ কৰাৰ কথা কৈছে নাই তেওঁ অবিবেচকভাৱে মেমৰিণ্ডাম দি যেতিয়া তেওঁৰ পাৰ্টীৰ মানুহৰ পৰাই প্ৰতিবাদ পালে আৰু তেওঁৰ পাৰ্টীৰ বিভিন্ন জনগোষ্ঠীৰ লোকে তেওঁৰ যিটো মেমৰিণ্ডাম সেইটো ছাপোৰ্ট নকৰিলে তেতিয়া তেওঁ নিজৰ অৱস্থাৰ কথা চিন্তা কৰি সেইটো উইথড্ৰ কৰিব লগা হ'ল আৰু লাজ লগা হয় নিজৰ এটা দাবী কৰি সেই দাবীটা উঠাই ল'ব লগা হোৱাটো এজন সুবিবেচক কিবা নেতা তেনেকৈ কাম হ'ব নোৱাৰে 2020 চনত যি BPF চৰকাৰৰ দিনত ষ্টেট পুলৰ নিযুক্তি হৈছিলে তাৰে এটা ভাগে এতিয়ালৈকে দৰমহা পোৱা নাই তেওঁলোকৰ কিবা চিন্তা তেওঁলোকে যিটো এপইণ্টমেণ্ট দিছিল সেইটো যিটো নিয়ম নীতি বহিৰ্ভূতভাৱে তেওঁলোকে এপইণ্টমেণ্ট দিছিল সেইকাৰণে
তেওঁলোকে দৰমহা পোৱাটো ইমান সহজ নহয় এইটো বহুত চিন্তা চৰ্চা কৰিব লগা হয়তো কিছুমান আকৌ তেওঁলোকৰ নাকচো হ'ব পাৰে আমি অনুসন্ধান কৰি আছোঁ আমাৰ বৰ্তমান চৰকাৰে অনুসন্ধান কৰি তেওঁলোকৰ এপইণ্টমেণ্টৰ প্ৰক্ৰিয়া কেনেকুৱা আছিল নিয়মমতে হৈছে নাই হোৱা নাই গোটেইখিনি সিদ্ধান্ত লোৱাৰ পিছত তেওঁলোকৰ দৰমহা হ'ব নে সেইটো সিদ্ধান্ত হ'ব সেইকাৰণে যিহেতু বহু সময়ত আমি তেওঁলোকৰ এপইণ্টমেণ্টৰ ক্ষেত্ৰত অনিয়ম পাইছিলোঁ আৰু কিছুমানটো ইতিমধ্যে আউট হ'ল আৰু কিছুমান এগেইনষ্ট এতিয়াও অনুসন্ধান চলি আছে সেই অনুসন্ধান শেষ হোৱাৰ পিছতে এইটো সিদ্ধান্ত ল'ব পৰা যায় जोंनि दलनोथ' नङा रायजो राजाफ्रानो बे नागरिक सभाखौ फाथिदों बेयाव आंखौबो लिंहरदों आं नुजाफैदों जोबोद गोजोननाय मोनदों जोंना बाव सिंगल पइन्ट एजेन्डा जे उदालगुरि होननाय मोनसे लकसभा समस्ति जानांगौ जेरैखि जाया जानांगौ माब्रै खालामनानै होनो हायो इलेक्शन कमिशन अफ इन्डियाया जोङो बेखौ मिथिया जायखि जाया जोङो जिहेतु सिगाङावनो डिमान्ड होखादों 27 तारिख मार्च 2023 जोङो रेडिसन ब्लक हटेलाव जेलानाखि इलेक्शन कमिशन अफ इन्डिया फैदों हियारिंआव जोङो बेयाव दाबि दैखांदों 1 नाम्बार दाबियानो जोंना उदालगुरि आरो क'क्राझार लकसभा समस्ति जानांगौ जिहेतु क'क्राझारा दा जाबाय जोंनो उदालगुरि लकसभा समस्तिखौ नांगौ जोंनि बे दाबियाव जोङो खावलायदों हाग्रामा महिलारि बिथाङा आरो बिथांनि हानजा बिपिएफ दोलोआबो जोंखौ सापर्ट खालामफानांगौ बिपिएफआ बुंदोंनि थाखाय उदालगुरि लकसभाया जानो थाङाखै होननानै बुंदों बिथाङा बेखौ गोसो जानानैनो बुंदों बिथाङा बुंनो जेबो बाथ्रा गैला जिहेतु बेनो रायजोनि जेबो सापर्ट गैला दिनैहाय बिथाङा ओंखायनो माने आबुल थाबुल बुंनो लादों बाव बिथाङा मिथियो जे इलेक्शन कमिशन अफ इन्डिया खुनु सरकारनि आन्दाराव खामानि मावा रावनिबो इनफ्लुयेन्सआव खामानि मावा जुदि इलेक्शन कमिशन अफ इन्डियाया सोरनिबा इनफ्लुयेन्सआव खामानि मावनांगौमोनब्ला सरकाराव थानाय हानजायानो जेब्लायबो इलेक्शन देरहागौमोन दा नोंथांमोना नुबाय कर्नाटकआव बिजेपि सरकार दंमोन दा कंग्रेसनि सरकार जाबाय बिदि जुदि सरकारनि इनफ्लुयेन्सआव मावनायबाथ' बिजेपि सरकारानो थागौमोन नङा होमबा ओंखायनो बिथांनि बुंनाया बेसलेस आरो जोङो बिथांखौ बेनि थाखाय निमाहा बिनो थाखाय जोङो खावलायदों रायजो राजाफोरखौ जोंनि जे डिमान्ड उदालगुरि समस्ति जानांगौ लकसभा बेखौ जोङो सापर्ट खालामनो थाखाय खावलायदों लोगोसे जोंनाव बिटिआरआव 12थाल' एमएलए समस्ति दंमोन दा 15 जाबाय 15 जानायनि थाखाय रायजो राजाफ्रा वेलकाम खालामदों जोंबो वेलकाम खालामदों जों जोबोद गोजोननाय मोनदों जोंनि माखासे ओनसोलफ्रा माखासे बिसिडिसिफ्रा गामिफ्रा बिटिआरनि बायजोनि एमएलए समस्तिनि सिङाव दङमोन जेरै नोंथांमोननि रौतायावनो रौता समस्तिनि मोनथाम बिसिडिसिया दलगावनि आन्दाराव दंमोन मोननै बिसिडिसिया बरसलानि आन्दाराव दंमोन दा गासिबो बिसिडिसिया माजबाट एमएलए समस्तिनि सिङाव फैबाय बेजों जोंनि जौगानायनि गोख्रैथिया खारथाया आरो गोख्रोंसिन जाबावसिगोन बिटिआरनि सिंनि एमएलए सिटफोरखौनो लानानै जोंनि उदालगुरि समस्तिखौबो नांगौबा क'क्राझार सिंनिखौ मोनसे हानहर देरबावनानै ओरैहाय मोनसे खम खालामनानैबाबो जोंनि बिटिआर ओनसोलाव दानांगौ मानो होनबा बेयो मोनसे 6 सिडिउल एरेन्जमेन्टनि गेजेराव बेखौ खालामनो हायो